নমস্কাৰ বন্ধুসকল, মই আছোঁ বেংগলোৰ। আপোনালোকক আজি এনেকুৱা এটা আচৰিত বস্তু দেখুৱাম যে যিটো বস্তু আপোনালোকে চাই কেনে আচৰিত হ'ব। আৰু আপোনালোকে সকলোৱে এটা বস্তু জানে যে গৰু ছাগলীয়ে গাখীৰ দিয়ে, কিন্তু আজি মই আপোনালোকক এনেকুৱা এটা গছ দেখুৱাম যি গছৰ পৰা গাখীৰ ওলায়। যেনেকুৱা ধৰণে গৰু ছাগলীৰ গাখীৰ যেনেকুৱা গাখীৰ দিয়ে, সেনেকুৱা সেম গছ আজি আপোনালোকক দেখুৱাম। তো বলক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হ'ল সেই গছটো যি গছে গাখীৰ দিয়ে। এনেকুৱা গছজোপা, গছৰ পাতবিলাক আপোনালোকে চাব পাৰে। এনেকুৱা পাতবিলাক এনেকুৱা ধৰণৰ হয়। এইটো গছৰ পাত আৰু এইবিলাক গছ। আৰু এই গছৰ পৰা যেনেকুৱা গৰু ছাগলীয়ে গাখীৰ দিয়ে, সেম গাখীৰে আপোনালোকে চাব। এয়া চাওক গাখীৰ। এনেকুৱাকৈ গছডাল কাটিব লাগে। কাটাৰ পিছত এনেকুৱাকৈ কাটে। এইটো হ'ল এনেকৈ কাটাৰ পিছত এনেকুৱা বাতি এটা ৰাখিব লাগে প্লাষ্টিকৰ। ইয়াতে গাখীৰটো হয়। লৈ আহাচোন বাল্টিটো। এইটো চাব আপোনালোকে, সেম গাখীৰ। এয়া হ'ল গাখীৰ। এইবিলাক গছ পুৰা যিবিলাক গছ আপোনালোকে চাই আছে, গোটেইখিনি কাটিছে এনেধৰণে। এনেকুৱাকৈ কাটিছে। এইবিলাক গাখীৰ হয়। আৰু এই গাখীৰটো এতিয়া এনেকুৱা উঠাই ল'ব। এনেকুৱা বাল্টিত উঠাব। বাল্টি উঠাই আছে। পূৰা গাখীৰখিনি নিয়াৰ পিছত ইয়াক কি কৰিব সেইটো আপোনালোকক দেখুৱাই দিম। গতিকে বলক, ইয়াক বহোৱাৰ পিছত ইয়াক কেনেধৰণে ৰাখিব লাগে, ৰখাৰ পিছত কি হ'ব সেইটো আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ভিডিঅ' ভালদৰে আপোনালোকক বুজাই ক'ম। সেই চাওক ভাই, চাওক কি বাল্টি গাখীৰ আনি আছে। ইয়াতে বাল্টি দি গছৰ পৰা উঠাই আনি কিনে এই ড্ৰামত ঢালি আছে। চাওক ভাই, চাওক। মানে চালে এনেকুৱা লাগে যে অৰিজিনেল গাখীৰ হয়, খাই লওঁ নেকি। মোৰতো খাওঁ হেন লাগি আছে। এতিয়া কি কৰোঁ। এইটো চাওক, অৰিজিনেল গাখীৰ, চেম টু চেম গাখীৰ নিচিনাই। মোৰ ভাই, এইবিলাক গছে এনেকুৱা বাল্টি গাখীৰ দিয়ে নেকি। এতিয়া আমাৰ ফাইনেলি গাখীৰ অনা শেষ হ'ল। এয়া চাওক, ডাঙৰ এটা ড্ৰামৰ ভিতৰত গাখীৰ থৈ দিছোঁ। গাখীৰৰ যেনেকুৱা বেছিকৈ গাখীৰ খীৰোৱাৰ পিছত যেনেকুৱা ফেনা আহে, চাওক এইটোতো এনেকুৱা চেম ফেনাটো সেই গাখীৰৰ নিচিনা ফেনা আহিছে। আৰু এই গাখীৰটো যেতিয়া ড্ৰামত ঢালিছোঁ, তেতিয়া এই চালনীডালেৰে এইটো থৈ কেনে এইটো দিব লাগে। কাৰণ গাখীৰৰ যেনেকুৱা আমাৰ গৰু ছাগলীৰ গাখীৰ যেনেকুৱা চামনি এডাল থাকে, এই চামনিটো এইডাল গাখীৰৰ, এই গছৰ গাখীৰৰ পৰাও এই চামনিটো ওলায়। এইবিলাক চামনি চাই লওক। আৰু এতিয়া ইয়াৰ পিছত এই গাখীৰটো এতিয়া কি কৰোঁ সেইটো আপোনালোকে চাওক। এইবিলাক প্লেটত এতিয়া গাখীৰবিলাক থ'ব লাগিব। আমাৰ দোকানত যে ৰসগোল্লা এই গোল্লাৰ প্লেট যেনেকুৱা চেম প্লেট, সেইবিলাকেই প্লেট হয়। এইবিলাক প্লেটত গাখীৰবিলাক এতিয়া দিয়া হ'ব। কিদৰে দিয়া যায়, কেনেদৰে দিব সেইটো আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকক। এইটো এনেদৰে থৈ দিয়াৰ পিছত এইটো তাৰমানে লেভেলত, মানে বৰাবৰ লেভেলত ৰাখিব লাগিব, যাতে ইফালে যাতে আপাৰ ডাউন হৈ নাথাকে। সেইটো মানে ধ্যান দিব লাগিব যে লেভেলত আছে নে নাই বস্তুটো। যদি লেভেলত নাই, তেতিয়াহ'লে ইফালে পেকিং দিব লাগিব। এনেকুৱাকৈ লেভেলত থৈ দিব লাগিব। এতিয়া এটা আপাৰ ডাউন হৈ আছে অলপমান। ইফালে তাৰমানে কিবা এটা বস্তু দি কেনে লেভেলত ৰাখিম আমি। এই গাখীৰ লগত অকল এই গাখীৰটো দিলে নহ'ব। এই গাখীৰ লগত এই পানীটো দিব লাগে। এইটো চাওক, এইটো পানী হয়, কিন্তু অকল পানী নহয়, ইয়াৰ লগত এচিড জাতীয় কিবা বস্তু আছে, সেইটো মিহলাই ৰখা হৈছে ইয়াতে পানীত। এই পানী দিব লাগে। এই মগেদি 1 মগ, 1.5 মগ পানী দিব লাগে, 2 মগ নহয়। আৰু এইটো 2.5 লিটাৰৰ ডাব্বাটো হয়। এই ডিব্বাটো চাইছে, এইটো 2.5 লিটাৰ হয়। তো 2.5 লিটাৰ গাখীৰৰ মাজত এইটো বস্তু দি 1.5 পৰা 2 ডিব্বাত আপুনি পানী দিব পাৰে। এনেকুৱাকৈ দি আছে, এনেকুৱাকৈ ৰাখিব লাগে। এইটো চাওক, অলৰেডি 3টা হৈ গ'ল। এইটো ঢালি আছে। এই পৰিয়ে গ'ল।
এনেদৰে পানী ল'ব লাগে। এই আমাৰ পানী লোৱা হ'ল। এতিয়া গাখীৰ ল'ব। এতিয়া প্লেটত থৈ দিব। এইটো এনেকুৱাকৈ গোটাইখিনি প্লেট যিমান মাল হয় আৰু ইয়াতে যিমান তাৰমানে গাখীৰ হয়, যিমান লাগে প্লেট, আমাৰ প্লেট অলৰেডি আছে। আমি গোটাইখিনি প্লেট ইয়াতে ইয়াৰ পূৰাপূৰি দি দিম। ইয়াৰ পিছত আমি ইয়াক এই গাখীৰটোক আমি 1 পৰা 1.5 ঘণ্টা সময় এনেদৰে থৈ দিব লাগিব। এনেদৰে থৈ দিয়াৰ পিছত ই এটা গোট খাই যাব। তেতিয়া আমি কি কৰোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, আমি যে গাখীৰটো বহাইছিলোঁ, এতিয়া বস্তুটো কেনেকুৱা হৈছে এইটো চাই লওক। মানে এনেকুৱা দেখাত লাগি আছে যে গাখীৰৰ কিবা বস্তু যেন বনাইছে, মাখনৰ নিচিনা হৈ আছে। আপোনালোকে চাব পাৰে, এইটো চাই লওক। মই এটা বস্তু উঠাইছোঁ, উঠোৱাৰ পিছত আপোনালোকে চাব বস্তুটো অলৰেডি আহি গ'ল, এনেকুৱা টাইট হৈ গ'ল বস্তুটো। এইটো চাব আপোনালোকে, বস্তুটো এনেকুৱা হয়। এই বস্তুটো এতিয়া এই মেচিনত দি কিনে চেপিব লাগিব। এই মেচিনটোত ইয়াৰ পৰা দিয়াৰ পিছত, ইয়াৰ পৰা মানে মালটো বনোৱাৰ পিছত ইয়াতে দিব লাগিব। এইটোৱে ফাইনেল। ইয়াৰ পিছত এইটোৰ হোৱাৰ পিছত তাৰ পৰা আনি কেনে এনেকুৱাকৈ ৰ'দত শুকাব লাগে। 2-3 দিন থাকিলে হৈ যায়। ইয়াৰ পিছত 2-3 দিন থকাৰ পিছত এইটো নি কেনে আকৌ জুইত দিব। জুইৰ তাপত এইটো মানে ভালকৈ শুকোৱাৰ পিছত ইয়াক ৰবাৰ ইণ্ডাষ্ট্ৰি কোম্পানী যিবিলাক আছে তাতে বিক্ৰী কৰি দিয়ে এই বস্তুটো। আৰু এই বস্তুটো যিটো ৰবাৰ ইণ্ডাষ্ট্ৰি কোম্পানী হয়, য'ত নেকি ৰবাৰৰ বস্তু তৈয়াৰ কৰা হয়, ৰবাৰৰ বস্তু বনোৱা হয়, যেনেকুৱা ধৰক গাড়ীৰ টায়াৰ আৰু কিবাকিবি বস্তু, এই বস্তুটোৰ পৰাই আমি গাড়ীৰ টায়াৰ, ৰবাৰৰ বস্তু বনোৱা হয়। আমি যিটো গাড়ীৰ চকা টায়াৰটো মানে ব্যৱহাৰ কৰা হয়, এই বস্তুটোৰ পৰা এই বস্তুটো বনোৱা হয়। গতিকে আপোনালোকে মানে বস্তুটো চোৱাৰ কাৰণে মই বস্তুটো কৰিলোঁ। যিহেতু আমাৰ এই গছজোপা, এই ৰবাৰ গছৰ বাগানটো আমাৰ অসমতো আছে, এভেইলেবল আছে, কিন্তু হয়তো বহুতো নাজানে, বহুতো হয়তো দেখা নাই বা কোনোবা দেখিছে। এইখিনিয়ে। বাকী আৰু আপোনালোকক বেংগলোৰৰ কৰ্ণাটকাৰ ইয়াতে এখন বহুত ডাঙৰ এটা টাউন আছে, মাৰ্কেট হয় তাতে। এদিনাখন আপোনালোকক মাৰ্কেটটো দেখুৱাম, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক।